আপোনালোকৰ যে বৰষুণ দিয়াত বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰে কি বিজনেছ ভাবিব নাই না 1 নম্বৰ বিজনেছ হৈছে জাল লাঙি জাল ইটো হৈছে এখন সিজন বৰ্তমান যদি বৰষুণ দি আছে না চাৰিওপিনে বৰ্তমান তো মানুহ নলাই ঘৰৰ পৰা সবেই এতিয়া পথাৰত দৌৰিব ইটো জাল বিজনেছ কৰক 1 নম্বৰ বিজনেছ আৰু 2 নম্বৰ বিজনেছ আছে ছাতি 1 নম্বৰ বিজনেছ জাল হেল্ল আমাৰ এতিয়া গোৱালপাৰাটো লাঙি জাল বুলি কয় আপোনালোকে কি জাল বুলি কয় নাজানো ফাঁচি জাল কয় একফালে মই কৈছিলোঁ বহুত এনেকুৱা জাল বিজনেছ কৰিব পাৰে বৰষুণ দিয়াত আৰু 1 নম্বৰ বিজনেছ হৈছে এইটো লাঙি জাল সকলোৱে লাঙি জাল পাতে বৰষুণ দিয়াত পথাৰত আমাৰ গাঁৱলীয়া জেগা যিহেতু আৰু এনেকুৱা মছৰি এইটো এটা এনেকুৱা জাল বিজনেছ আৰু 2 নম্বৰ বিজনেছ হৈছে ছাতি বৰষুণ দিয়াত সকলোকে ছাতি লাগে সৰুৰ পৰা ডাঙৰ ল'ৰা হওক ছোৱালী হওক ৰ'দ দিলেও ছাতি বৰষুণ দিলেও ছাতি এইটো বিজনেছ ভাল আছে আৰু এতিয়া হৈছে যি বাৰিষা ছিজনটো হৈছে জাল বিজনেছ 2-3-4 মাহ এইটো জাল বিজনেছ কৰিব পাৰে যি জাল লাগে কমতে পাই যাব আপোনালোকে এইটো জাল বিজনেছ এটা ভাল এটা জালত 50 টকা 100 টকা থাকি যায় 200 টকা থাকে ভাল জাল হ'লে আৰু এনেকুৱা জাল আছে 15 নম্বৰে জাল 18 নম্বৰে জাল যি সব নম্বৰৰ জাল পাই যায় হ'লচেলটো 100-150 পৰি যায় লাগি যায় 100 সৰু কমত পায় 70-80 টকা পোৱা যায় যিকোনো জাল ডাঙৰ পাব এনেকুৱা জাল এইটো পথাৰত পাতে যেতিয়া আৰু মানুহ বাৰীটো খেৰে চব্জি ৰুলেও হ'লে এইটো জাল বহুত কমতে ব্যৱহাৰ হয়তো হয় হ'লচেলৰ ঠিক কিনা